হেল্ল' ফ্ৰেণ্ডছ, আজি যোৰহাট আহিলোঁ আৰু থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছে ক'ত আহিছোঁ। আজি বাবা ৰামদেৱ মন্দিৰ আহিলোঁ। আগতে এবাৰ আহিছোঁ, আকৌ এইবাৰ বাহঁতৰ লগত আহিলোঁ। বা ভিনদেউহঁত আহিছে আৰু আমি গৈ আছোঁ মন্দিৰলৈ। আৰু মন্দিৰভাগ 3টাৰ পৰা 8টা বজালৈকে খোলা থাকে। আমাৰ আহি পাওঁতে বহুত দেৰি হ'ল, 7:30 মানে বাজিলে। সেইকাৰণে ভালকৈ মন্দিৰটো চাবলৈ নাপালোঁ, ওপৰলৈ যাবলৈ নাপালোঁ। যদি সোনকালে আহে মন্দিৰৰ ওপৰলৈও যাবলৈ দিয়ে, আমাৰ দেৰি হোৱাৰ কাৰণে যাবলৈ নাপালোঁ। আৰু আহি আমি পাই গ'লোহি মন্দিৰটো। আৰু ৰাতি আহিব, ৰাতি বহুত ভাল লাগে কাৰণ লাইট জ্বলাই দিয়ে, বেছি ভাল লাগে। আৰু আহি আছোঁ আমি মন্দিৰলৈ। আৰু এই মন্দিৰভাগৰ বিশেষত্ব এই যে আপোনালোকৰ অংগত যদি কিবা বিষ হৈছে, তেতিয়াহ'লে যদি আপোনালোকে ৰূপৰ ফুল দিব পাৰে এই মন্দিৰত, তেতিয়াহ'লে আপোনালোকৰ মনোকামনা নিশ্চয় পূৰণ হ'ব। আৰু ভক্তিভাৱেৰে দিব লাগিব, তেতিয়াহে। আৰু আহি আমি পাই গ'লোঁ মন্দিৰটো। আৰু এইজনী ভাগিনজনী আহি আছে আৰু ইমান ধুনীয়া লাগিছে, মন্দিৰটো পূৰা লাইটিং কৰি দিছে। আৰু আহি আমি পাই গ'লোহি। তেতিয়াহ'লে ভিতৰলৈ যাওঁ ব'লক, মন্দিৰত কি আছে চাওঁগৈ। আৰু এইজনী ভাগিনজনী গৈ আছে, খুব ফূৰ্তি পাইছে তাই। আৰু বাহঁতো আহি আছে, ফটো তুলিছে। আৰু এইফালৰ পৰা মন্দিৰটো দেখাই দিছোঁ। আৰু এইফালে ঘোঁৰা এটা থৈ দিছে ইমান ধুনীয়াকৈ, এয়া দেখাই দিছোঁ ধুনীয়াকৈ। সঁচাকৈ বহুত ধুনীয়া মন্দিৰ। আৰু ভাগিনজনীক এই ঘোঁৰাটোত উঠাই দিব লাগে, মই কৈছোঁ ইয়াত উঠিবলৈ নিদিয়ে, এইটো সজাবৰ কাৰণে থৈ দিছে। আৰু এয়া চাওক, ৰাতি ইমান ধুনীয়া লাগে। বাহঁতে ফটো তুলি লৈছে, ফটো মাৰি লৈছে। এইটো এটা ভাগিন, সিও আহি আছে। এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ ব'লক।